বিয়া হোৱা কেইমাহমানৰ পাছত পত্নীৰ মনলৈ এটা ভাব আহিল যে যদি তাই পতিক এৰি থৈ ঘৰলৈ গুচি যায় তেন্তে পতিয়ে কেনে অনুভৱ কৰিব সেয়া প্ৰমাণ চাবলৈ এটা কৌশল সাজিলে। এই কথাখিনি তেওঁ এখন কাগজত লিখিলে। তোমাৰ লগত মই আৰু থাকিব নোৱাৰোঁ। মই তোমাৰ লগত থাকি থাকি বৰ হৈ গৈছোঁ। মই নিজৰ ইচ্ছামতে জীয়াই থাকিব বিচাৰোঁ। সেইবাবে মই ঘৰ এৰি চিৰদিনৰ বাবে যাবলৈ ওলালোঁ। সেই কাগজখন টেবুলত থৈ পতি ভিতৰলৈ অহালৈ বাট চাই থাকিল আৰু যেতিয়া পতি ভিতৰলৈ অহা গম পালে তেতিয়া পতিৰ প্ৰতিক্ৰিয়া কেনে হয় তাক চাবৰ বাবে লৰালৰিকৈ বিচনাৰ তলত সোমালগৈ। পতি ভিতৰলৈ সোমাই আহিল আৰু টেবুলখনত থকা কাগজখন মেলি পঢ়িলে। অলপ সময় থমকি ৰৈ তেওঁ সেই কাগজখনত কিবা লিখিলে আৰু পুনৰ টেবুলত থৈ দি ফূৰ্তিত তেওঁ নাচিবলৈ ধৰিলে আৰু কাপোৰ সলাই ল'লে। পুনৰ তেওঁ মোবাইলটো হাতত তুলি লৈ কাৰোবালৈ ফোন লগালে আৰু ক'লে, শুনিছানে? আজি মই মুক্ত হৈ গ'লোঁ। মোৰ মূৰ্খ পত্নীয়ে চাগে বুজি পালে যে তাই মোৰ বাবে উপযুক্ত নহয় আৰু সেইবাবে তাই আজি চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই গুচি গ'ল। মই এতিয়া মুকলি, নিজৰ ইচ্ছাত থাকিম। তোমাক লগ কৰিবলৈ মই গৈ আছোঁ। তুমি সাজু হৈ আমাৰ ঘৰৰ কাষৰ পাৰ্কখনলৈ এতিয়াই আহা। পতি বাহিৰলৈ ওলাই গ'ল। চকুপানীৰে উপচা চকুলোৰে পত্নী বিচনাৰ তলৰ পৰা ওলাই আহিল আৰু কঁপি থকা দুহাতেৰে টেবুলত থকা কাগজখন দাঙি ধৰি কাগজত লিখি থৈ যোৱা শাৰীকেইটা পঢ়িলে। চকুপানীৰে উপচা চকুলোৰে পত্নী বিচনাৰ তলৰ পৰা ওলাই আহিল আৰু কঁপি থকা দুহাতেৰে টেবুলত থকা কাগজখন দাঙি ধৰি কাগজত লিখি থৈ যোৱা শাৰীকেইটা পঢ়িলে, য'ত লিখা আছিল, বিচনাৰ তলৰ পৰা ভৰিকেইখন দেখি আছে বাবলি, পাৰ্কৰ কাষৰ দোকানখনৰ পৰা ব্ৰেড লৈ আহোঁগৈ, তেতিয়ালৈকে চাহ বনাই থবা। জানা বাবলি, মোৰ জীৱনটো তোমাৰ এইবোৰ কামে অধিক সুখী কৰি ৰাখিছে। পতি পত্নী হৈছে চিৰজীৱনৰ লগৰী। ইয়াক ইচ্ছা কৰি এজনে আনজনক এৰি যাব নোৱাৰে। ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ থাকে এখন সুখৰ সংসাৰ। ধন্যবাদ।